গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব ট্ৰেকিঙৰ কাৰণে। এতিয়া ইয়াৰ পৰা যাব লাগিব, এতিয়া গৌৰীকুণ্ডত আছোঁ। গৌৰীকুণ্ডৰ পৰা এতিয়া ট্ৰেকিং কৰি যাব লাগিব। এইটো চাওক, এতিয়া আছোঁ ৰুমত, হোটেল ৰুমৰ পৰা এইটো ভিউ। আৰু আমাৰ ৰুমটো দেখাই দিছোঁ। ৰুমটো ইয়াত ল'লে আপোনাৰ 9জন আছোঁ, 9জনত লৈছে 800 টকা। চাৰ্জিং প্লাগ আছে ইয়াত এটাৰ পৰা কিমান বনি গ'ল আপোনালোকক দেখাই আছোঁ। এইটো देसी जुगाड़ हाँ दिखाइए देसी जुगाड़ हम लोगों का। ओ भाई कुछ चाय वाय पीने के लिए भी टाइम लगेगा, चलो ना यार। 15 मिनट चाय के लिए लगे। हाँ यार चलो ना। 11ডাল চাৰ্জাৰ লাগিছে, 11ডাল চাৰ্জাৰ লাগিছে। এখন বৰ্ড কিনি আনিছিলোঁ কালি, এখন চাৰ্জাৰ কেমেৰাখন অকল চাৰ্জ হৈ আছে খালি। ৰাতিটোতো আৰু আছিলে, এতিয়া অলপ কমিছেগৈ। এইটো ৰুমটো। গুড মৰ্ণিং। এতিয়া গৌৰীকুণ্ডৰ পৰা ওলাই মেলি আমি এতিয়া আৰম্ভ কৰিছোঁ এতিয়া ট্ৰেকিঙৰ কাৰণে। ইয়াৰ পৰা গৈ মেলি কিবা এটা খাই লওঁ, চাহ তাহ কিবা এটা খাই মেলি তাৰপৰা ট্ৰেকিঙত লাগি যাব লাগিব আৰু। ওলালে এইটো প্ৰব্লেম, অকল ঘূৰা প্ৰব্লেম। ৰাস্তা যাবলৈ ৰাস্তা নাই, দেখিছা নাই? এতিয়া কিবা এটা খাই লওঁ, ভাতে খাই লওঁ নেকি ৰাতিপুৱা। ভাতটো খাই দিলে ভাল লাগিব। খোজকাঢ়ি গৈ মেলি ভাতটো খাই দিয়াৰ পিছত ভাত খাই ল'লে ঠিক হ'ব, নহ'লে মেগী চেগি খাই ল'ব লাগিব। কিবা এটা চাই লওঁ কি খাওঁ। খানা মেইন। ট্ৰেকিং ষ্টাৰ্ট হৈ আছে, খানা চানা খাই বৈ ট্ৰেকিং ষ্টাৰ্ট হৈছে আৰু। হৰ মহাদেৱ। ঘূৰা চোৱা লাগিলে আপোনালোকে ইয়াৰ পৰা পাই যাব, গৌৰীকুণ্ডৰ পৰা। আমি খোজকাঢ়ি যাম, ভৰিত জোৰ আছে কওঁ। এইবিলাক এতিয়া বেমাৰী হয়, বেমাৰী কাৰণে ওপৰত উঠি গৈ আছে। ভৰি পাৱা নাই, নিজৰ দেহা ৱেট ল'ব নোৱাৰে। এইবিলাক দেখিব ঝৰ্ণা। বৰ্তমান 3 কিলোমিটাৰ খোজকাঢ়ি আহিম বুলি এতিয়া ৰেষ্ট লৈছোঁ অলপ। হেলিকপ্টাৰ গৈ থাকে এইভাগে ওপৰেদি। ইয়াত আপোনালোকে ঘোঁৰা যদি লৈ লয় 3 কিলোমিটাৰ আপোনাৰ 2000 টকা ল'ব। 2000 টকাত পাই যাব ঘোঁৰা, মানে 1500 মান টকাত হৈ যাব। খালি ডাইৰেক্ট ঘোঁৰাত আহিম বুলি নক'ব। যদি আহে নাহোঁ বুলি কৈ দিব, তাৰপৰা কিমান দামটো সুধি ল'ব, তাৰ ৰেটটো কমি যায়। ঠিক আছে। ইয়াৰ পৰাই বৰফ দেখিছোঁ, ওপৰত বৰফ হৈ যাবলৈ আছে। নহ'লে ওপৰত ঠাণ্ডা বহুত হ'ব কিন্তু। তো ভিডিঅ'টো চাই থাকক, গৈ আছোঁ। সি কিমান ধুনীয়া ঝৰ্ণা এটা পাইছোঁ তাত খোজকাঢ়ি ট্ৰেকিং পইণ্টতে আপোনালোকে পাই যাব এইবিলাক তাত। এই থকা যে ৱাইফাই জোন, এটা অলপ দেৰি ৰেষ্ট ল'ব লাগিব। চাহ তাহ কিবা কিবি খালে খাব পাৰে ইয়াত আহি পিনি ৰখি পিনি। অৱস্থা বেয়া হৈ গৈছে। কেৰানা 12 কিলোমিটাৰ। মাজে মাজে শ্বৰ্টকাট ৰাস্তা আছে, শ্বৰ্টকাট ৰাস্তাবিলাক চাই চাই যাব। যদি বৰষুণ দি থাকে এইটো ৰাস্তা দি এনেকৈ এইবিলাক ৰাস্তা দি গুচি যাব। এইপিনে এনেকৈ কৰি ঘূৰি এইপিনে যাব। তাতকৈ আমি এইপিনেদি যামগৈ, শ্বৰ্টকাট হ'ব এইপিনেদি। বাথৰুমৰ সুবিধা পূৰা আছে, ৰাস্তাই ৰাস্তাই বাথৰুম পাই যাব। অলপ দূৰটো গৈ মেলি 2-3 কিলোমিটাৰ মূৰে মূৰে বাথৰুম পাই যাব। সেইটো ৰাস্তা জকো ভেলিলৈ মনত পৰি গৈছে। বৰষুণ নিদিলে নাহিব, বহুত পিছলৈ যাব।
ঘোঁৰাকেইটা গৈ আছে, উঠি মেলি এইকেইটা আৰামত গৈ আছে। ঘোঁৰা আহি আছে, ঘোঁৰাত আহিছে। বস্তু এটা দেখাম, ভিউ এটা দেখাম, চাব এতিয়া হ'ব। বৰ্তমান পাইছোঁ কিবা কিবি খাই লওঁ, ইয়াত খোৱা জেগা এডোখৰ পাইছোঁ। তিয়ঁহ এটাত 50 টকা ইয়াত। জেগা চাওক না, জেগা চাওক কি ধুনীয়া জেগা চাওক। তিয়ঁহ 50 টকা, পৰঠা 50 টকা। ফুৰ্তিবিলাকতো 50 টকামান হ'ব এটা ফুৰ্তিত। মই পানী বটল এটা লৈছোঁ, 1 লিটাৰ 50 টকা লৈছে পানী বটল। পাৰিলে যিমান পাৰে বস্তু তলৰ পৰা লৈ আনিব, কাৰণ ইয়াত ওপৰত বহুত দাম বস্তু। ইয়াত ঘোঁৰাবিলাক ৰাস্তা আপোনাৰ 2-3 কিলোমিটাৰ মূৰে মূৰে পাই যাব। পাৰিলে ঘোঁৰা নহ'লেই থাকিব, কাৰণ এইবিলাক বহুত কষ্ট হয় ঘোঁৰাখিনি। যাওঁ নাযাওঁকৈ গৈ থাকে ইয়াত ঘোঁৰাবিলাক। কাৰণ নহ'লে আপোনালোকে ডাইৰেক্ট হেলিকপ্টাৰত যাব গ'লে, কাৰণ হেলিকপ্টাৰত বেছি ৰেট নহয়। হেলিকপ্টাৰত তোমাৰ 2000-2500 টকা ল'ব চাগে হেলিকপ্টাৰ, আৰু ঘোঁৰাটো একেটাই লয়। পাৰিলে হেলিকপ্টাৰত আহিব। ঘোঁৰা জানোৱাৰবিলাকক ইমান কষ্ট দি লাভ নাই মানে ইয়াত, কাৰণ কিছুমান মাজে মাজেতো পৰি গৈছে ঘোঁৰাবিলাক, খোজকাঢ়িব নোৱাৰে। তো পাৰিলে আপোনালোকে খোজকাঢ়ি আহিব, নহ'লে ডাইৰেক্ট হেলিকপ্টাৰ আহিব। তাৰপৰা ভিউ চাওক, ভিউ ইয়াত ইমানে খোজকাঢ়িছোঁ, ভাগৰ বোলা বস্তুটোৱে নাই লগা। জেগা চাওক, এইবিলাক জেগা দেখি এইবিলাক ভাগৰ ক'ব লাগিব। আহি মেলি ব্ৰিজ এখন পাইছোঁ, আহি মেলি ইয়াত এতিয়া বৰ্তমান ঘোঁৰাবিলাক কিমান কষ্ট কৰি গৈ আছে। রিক্সা আছে, ঘোড়ার হাটও রিক্সা আছে। Goi asok. বেছি দূৰ নাই, ইয়াৰ পৰা কেদাৰনাথ 8 কিলোমিটাৰ আছে। আৰু এইখন ঘোঁৰাখন যিভাগে আহিছে ভয় লাগি যায়গৈ। বৰ বেছি দূৰ নাই, আছে 8 কিলোমিটাৰ। পৰি গৈছে ঘোঁৰা, ভাগৰি গৈছে পুৰা, ইমান ৱেইট দি দিছে। ঘোঁৰা চৰিলে পৰি যায়। পাৰিলে ঘোঁৰা নানিবই, ঘোঁৰা নল'বই। ইয়াত পইচাৰ কাৰণে ঘোঁৰাবিলাক দুবাৰ আপ ডাউন কৰে, কাৰণ বহুত কষ্ট দিয়ে ঘোঁৰাখিনিক। আৰু যিটো ৱেইট দি দিয়ে নাই ঘোঁৰাবিলাকক, আপোনালোকে নিজে তাত যেতিয়া যাব দেখিব। এইকেইটা মজা লৈ গৈ আছে। কষ্ট হৈছে ঘোঁৰাটো, জানো কিমান কষ্ট দিব নাপায়। আমি ক'ৰ পৰা আহি আছোঁ চাওক, এই কেনেকুৱা এইটো ৰাস্তা দিছে না, এই ৰাস্তাটোৰ পৰা এনেকৈ ঘূৰি এইপিনৰ পৰা আহি এনেকৈ কৰি গৈ মেলি যাব লাগে, যাব লাগিব এইপিনে দি। মই এইফালে শ্বৰ্টকাট দি গুচি আহিলোঁ। এইটো চাই এই বাছ ষ্টপ যা আহি আছে।
ইয়াত ইমানো ওখ নহয়, অকণ সমানেই বাৰু। এই এতিয়া ডাউনত যাব লাগিব, বৰ বেছি ওখ নহয় মানে, ইমান ওখ নহয় আৰু সমান। এইডোখৰ অলপ ওখ আছে, বাদ বাকী বৰ বেছি ওখ নহয়। ইয়াৰ পৰা 5 কিলোমিটাৰ বাকী আছে আৰু। এতিয়া ৰাজমা চাউল লৈ লৈছোঁ, 80 টকা প্লেট পাৰ প্লেট। আৰু বৰ বেছি দূৰ নাই আৰু পাবলৈ, ধৰক 4 কিলোমিটাৰ আছে আৰু। এতিয়ালৈকে খোজকাঢ়িলোঁ 20,500 দুটা ষ্টেপ, বহুত খোজকাঢ়ি দিলোঁ। ঠাণ্ডাটো যিমান ওপৰলৈ আহি আছোঁ, ঠাণ্ডাটো বেছি লাগিলেকে গৈ আছে। জেকেট পিন্ধিবলৈ ৰখি দিলে, জেকেট পিন্ধিবলৈ খোজকাঢ়ি আছোঁ কাৰণে এতিয়া গৰম লাগি আছে। তো গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। এই যেতিয়া বানপানী হৈছিলে এইপিনেদি গৈছিলে পানী পুৰা, সেই পাথৰৰ চিনবিলাক দেখিছে নাই, ইয়ালৈকে পানী আহি গৈছিলে। তলেদি পানী আহি আছে। 2013 চনত যেন বানপানীটো আহিছিলে ইয়াত, সেই বানপানীটোত এইটো অৱস্থা। চব ইমান ডোখৰলৈকে পানী হৈছিলে। কেনেকুৱা লাগিছে বাস্তৱ দা? কিন্তু খোজকাঢ়ি অহাৰ যিটো মজা, আৰু আমি এতিয়া প্ৰায় 2-2.5 কিলোমিটাৰ দূৰত আছোঁ। যেতিয়া গৈ মন্দিৰৰ দৰ্শন হ'ব, বম বম হ'ল। অলপ দেৰি আগত কি হৈছিলে, এতিয়া কি হৈ গ'ল চক। কি ধুনীয়াকৈ দেখি আছিলে চব, একো নেদেখা হৈ থাকিলে এতিয়া। একো নেদেখা, পুৰা কুঁৱলী আহি গ'ল। বৰ্তমান হেলিকপ্টাৰতকৈ ওপৰত আছে, ওপৰত হেলিকপ্টাৰতকৈ ওপৰত। ৰাস্তা চব ৰাস্তা, শ্বৰ্টকাট ৰাস্তা এইবিলাক, নহ'লে এই পিনেদি যাব লাগিব। এইটো চাইডৰ পৰা ঘূৰি সেইপিনৰ পৰা 2টা পাক মাৰি এইপিনে ডাইৰেক্ট শ্বৰ্টকাট। তো পাই গ'লোঁ, অলপ দূৰ আছে, অলপ। এইটো হৈছে ঘোঁৰা ষ্টেণ্ড। ঘোঁৰাবিলাক গেলে, ঘোঁৰাই ভাগৰ লাগি গৈছে, মানুহক কেলৈ ভাগৰ লাগিব, ঘোঁৰা পৰি দিছে আহি। অলপ দূৰ আছে, একদম অলপ। ভবা নাছিলোঁ ইয়াত এদিন আহিম বুলি, এনেকৈ ৰাস্তাত এনেকুৱা সৰু সৰু ট্ৰেইনবিলাক পাই যাব থাকিবলৈ। ইয়াত মেডিকেলো আছে। হেলিকপ্টাৰ পইণ্ট 0.1, কেদাৰনাথ 1.5, 1.5 কিলোমিটাৰ আছে আৰু কেদাৰনাথ টেম্পললৈকে। ইয়াতে পাই যাব। মাত নাইকিয়া হৈ গৈছে খোজকাঢ়ি খোজকাঢ়ি। ইয়াত হেলিকপ্টাৰ আপোনাৰ বৰষুণ চৰষুণ দিলে হেলিকপ্টাৰ নচলে, বতৰটো বেয়া হৈ গ'লে হেলিকপ্টাৰ মুঠতে নচলে আৰু ইয়াত। কাৰণ কেতিয়াবা পূৰা ডাৱৰ হৈ আহি যায়, কুঁৱলী পৰি যায় কেতিয়াবা। আৰু কেদাৰনাথ আছে আপোনাৰ 1 কিলোমিটাৰ আৰু। হেলিকপ্টাৰ বৰষুণ দি আছে, বৰষুণতো দি দিয়ে। আপোনালোকে সদায় অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি আহিব, ইয়াত আহি মেলি টোকেন দিব, টোকেনটো লৈ মেলিহে ভিতৰলৈ সোমাব পাৰিব, নহ'লে নোৱাৰে মানে। ফাইনেলি গাইছ পাই গ'লোহি মন্দিৰটো চব। সপোন আছিলে ইয়ালৈ আহিবলৈ, এদিন দেখি গ'লোঁ। 4-5 বছৰ সপোন আজি পূৰা হৈ গ'ল। বহুত কষ্টৰ পিছত, খোজকাঢ়ি কাঢ়ি 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 অহাৰ পিছত আহি পাই ডাইৰেক্ট চেলেঞ্জ। বাস্তৱ ডাইৰেক্ট 25টা পুচাপ মাৰিব, 25টা পুচাপ মাৰিব এতিয়া। हर हर महादेव। ফুলটো পাহাৰৰ বহু ওপৰৰ পৰা অনা যায় আৰু এই ফুলটোক কয় ब्रह्म कमल। तो अभी हम लोग के पास गुरुजी है, बाबा जी से पूछते हैं, बाबा जी ये फूल के बारे में कुछ बताइए। ब्रह्म